ত্যাগ কৰিছে আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব বৰা ডাঙৰীয়াই আজি আমাৰ দলৰ পৰা পদত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ গৈছে দুৰ্ভাগ্যজনক আৰু তেখেতে নিজৰ সুবিধাবাদী চৰিত্ৰটো উদঙাই দিছে মাত্ৰ কেইদিনমান আগত তেখেতক আমি দ্বিতীয়বাৰৰ বাবে ৰাজ্যসভালৈ নিৰ্বাচিত কৰিবলৈ যত্ন কৰিছিলোঁ কিন্তু বিভিন্ন কাৰণবশত আমি সফল নহ'লোঁ তেখেতে দলৰ বৰ্তমান অৱস্থা বৰ ভাল নহয় আমি এটা পৰ্যায়ত গৈছোঁ যিটো সময়ত আমি কিছু দুৰ্বল হৈছোঁ এইখিনি সময়ত তেখেতৰ দৰে জ্যেষ্ঠ নেতাসকলে দলক কেনেকৈ শক্তিশালী কৰিব পাৰি তৃণমূল পৰ্যায়ৰ পৰা তাৰ বাবে দলৰ কামত সাংগঠনিক দিশত আমাক সহায় কৰিব লাগিছিল কিন্তু তাকে নকৰি তেখেতে ব্যক্তিগত লাভালাভৰ বাবে আজি দল ত্যাগ কৰিছে বুলি মই বিশ্বাস কৰোঁ তেখেতৰ যোৱাকালি এটা ভৱিষ্যবাণী মই শুনিবলৈ পাইছিলোঁ যে বহু ডাঙৰ নেতাৰ অসমৰ বুদ্ধিভ্ৰষ্ট হ'ব তেখেতৰো অন্যতম বুলি মই ভাবিছোঁ কাৰণ তেখেতক দলে বহুত সুযোগ দিছে তেখেতে এজন প্ৰশাসনিক বিষয়া আছিল প্ৰশাসনিক পদৰ পৰা পদত্যাগ কৰাৰ পিছতে ৯৬ চনত তেখেতক দলে প্ৰাৰ্থিত্ব আগবঢ়াইছিল সেইবাৰ তেখেত সফল নহ'ল তাৰ পৰৱৰ্তী সময়ত ২০০১ চনৰ পৰা তেখেতক দলে সাংসদীয় ৰাজনীতিত প্ৰৱেশ কৰাৰ সুযোগ দিছে যিটো বহুত মানুহে বহু বছৰ ধৰি কৰিলেও নাপায় তথাপিতো তেখেতক অসম চৰকাৰৰ মন্ত্ৰী হিচাপে আমাৰ দলে আগবঢ়াই দিছিল সেৱা কৰিবলৈ তাৰ পৰৱৰ্তী সময়ত তেখেতক ৰাজ্যসভাত দিলে তেখেতৰ পত্নীক বিধানসভাৰ প্ৰতিনিধি কৰিলে ইমানখিনি দলে দিয়াৰ পিছত তেখেতে দলৰ বেয়া সময়ছোৱাত এনেকৈ এৰি যোৱাটো দুৰ্ভাগ্যজনক তথাপিতো মই দলৰ সাধাৰণ কৰ্মীসকলক আহ্বান জনাম যে তেখেতসকল হতাশ নহয় কাৰণ দলৰ তৃণমূলৰ যিসকল কৰ্মী তেখেতসকলৰ শক্তিটোৱে আচল শক্তি লিডাৰৰ শক্তি হয় তৃণমূলৰ কৰ্মীৰ শক্তিৰ বলতহে সেই গতিকে তৃণমূল আমি সংগঠনটো শক্তিশালী কৰিব লাগিব আৰু আমাৰ সাধাৰণ নিম্ন স্তৰৰ কৰ্মীসকলে যাতে দলৰ প্ৰতি যি আশীৰ্বাদ সেই আশীৰ্বাদ এতিয়াও দি থাকে এইটোৱে মই অনুৰোধ কৰিলোঁ